চেনেলৰ অন্য এটা ভিডিঅ'ৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। আজি নতুন এটা প্লেচলৈ আহিছোঁ আৰু প্লেচটো দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ। চ' ফাইনেলি চাই থাকিম। এইবাৰ আমি যাত্ৰা আৰম্ভ কৰিছোঁ অৰুণাচললৈ বুলি। আমি য'ৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ বা গৈ থকা ৰাস্তাটোৰ পৰা মানে এডোখৰো অৰুণাচলে হয় আৰু অৰুণাচলৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ, কিয়নো আমাৰ অসমতনো কি ভিডিঅ' দেখাম ন। আৰু এটা কথা ক'বলৈ গ'লে মানে আপোনালোকক জেগাবোৰহে দেখাব বিচাৰিছোঁ, সেই হেতুকে অকল জেগাটোৰ পৰা ষ্টাৰ্ট কৰি গৈ আছোঁ। আৰু চাওকচোন এইফালে ডাৱৰে কেনেদৰে আৱৰি আছে। এইটো ডাৱৰ নহয় হা, অলপ আগতে বৰষুণ দিছিলে আৰু বৰষুণ দিয়াৰ পিছত এনেকুৱা মানে ধোঁৱা গোটেই ৰাস্তাত, সেয়া অলপ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ। আৰু এইখন যে দেখিছে, আমি বহুত মানে ওপৰত আছোঁ পাহাৰৰ ওপৰত। আৰু এইটো ৰাস্তা গৈ থাকিলে আমি পামগৈ অৰুণাচলৰ ৱাটাৰফল। আৰু আপোনালোককনো কি দেখাওঁ, ভিডিঅ'টো গাড়ীৰ ভিতৰৰ পৰা যিমানটো পাৰিছোঁ সিমানটো দেখাবৰ কাৰণে চেষ্টা কৰি গৈছোঁ। এয়া ৰাস্তা দেখিছে নহয়, ৰাস্তা কাষে কাষে কি কেনেকৈ আছে সেয়াও দেখাইছোঁ আপোনালোকক। আৰু মানে আমাৰ অসমৰ ৰাস্তা আৰু অৰুণাচলৰ ৰাস্তা অলপ পাৰ্থক্য আছে, সেই হেতুকে অৰুণাচল যিহেতু গৈছোঁৱে, সেই হেতুকে আপোনালোকক অৰুণাচলৰ অলপ ৰাস্তা, একা বেকা ৰাস্তা আৰু ছাইডত থকা এই প্ৰাকৃতিক পৰিৱেশ এইবোৰকে আপোনালোকৰ কাৰণে দাঙি ধৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি ভাবিছোঁ, এনেদৰে ভাল পাওক, কিয়নো লাইক কমেণ্ট শ্বেয়াৰ মোৰ নাই, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব যিহেতু নাই বৰ বেছি, সেই হেতুকে ইমানো বেছি মানে ভিডিঅ'টো কৰিব বেয়া পালোঁ, সেইটো কাৰণে বা ভিউৱাৰ্ছটো কম হ'লে বৰ বেছি মনটো ভাল লাগি নাথাকে। সেই হেতুকে গাড়ীৰ ভিতৰৰ পৰাই মানে যিমানটো পাৰিছোঁ সিমানটো দেখাইছোঁ। ওপৰলৈকে চাওকচোন। আৰু এখন কিবা গেট পালোঁ হা, কি গেট এইখনো চালোঁ, খুব চালোঁ লক্ষ্য কৰি, কিন্তু বৰ বেছি ধৰিব নোৱাৰিলোঁ। এয়াই আৰু কিবা কিবি মানে ক'ত কি আছে ইমানটো কৈ যাব নোৱাৰোঁ, বৰ নলেজ নাই গাঁও ফুৰা, জাষ্ট কিবা ভাগ্য বলত পাই গ'লোগৈ আৰু অৰুণাচল। চাওক না কেনেকুৱা ভয় লগা একদম ভয়ানক ৰাস্তা। আপোনালোকে যদি ছাবস্ক্ৰাইব অলপ কৰি দিয়ে নহয়, ভিউৱাৰ্ছ অলপ পাওঁ নহয়, তেতিয়াহ'লে মানে আকৌ যাম, মানে নেক্সট আকৌ যাম। আৰু এইবাৰ একদম ভালদৰে মানে ভিডিঅ'টো আপোনালোকৰ কাৰণে আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম। চাওক না কিমান ওখলৈকে গছ গছনি আছে ন। এতিয়া ছাবস্ক্ৰাইব নাই আৰু ভিউৱাৰ্ছ নাই, সেইটো কাৰণে বৰ বেছি মানে মোৰ ভাল নালাগে, লাজ লাগে মানে। চেনেল এটা আছে যে, আৰু চেনেলটোত ভিডিঅ'টো আপলোড কৰিবৰ কাৰণে যে মই এইখিনি কৰি আছোঁ বুলি দেখাবৰ কাৰণে লাজ লাগে মানে। আৰু দলংবোৰ কিমান ধুনীয়া লাগিছে দেখিছেনে, কেনেকৈ ছাইডটো ডেক'ৰেশ্যন কৰি থৈ দিছে। মানে ৰাস্তাটোকে দেখাইছোঁ, কিন্তু এনেকুৱা হৈছে মানে ৰাস্তাটো যেন এইডোখৰ নেদেখাওঁ সেইডোখৰ দেখাওঁ। ফাইনেলি আহি পাই গ'লোহি আমি য'লৈ আহিছিলোঁ। এয়া এইডোখৰ হৈছে বোলে iitp মানে এয়া লাষ্ট পৰ্যায়ত মানে এই যে দেখিছে পঘাৰডাল অলপ দেখাই দিছোঁ আৰু নিজকে। কথা ক'ব মন গৈছিলে কিন্তু লাজ লাগিলে, ইমান মানুহ আছে ন, সেইটো কাৰণে অলপ সাহস কৰি উঠিলোঁ আৰু পিটিককৈ এপাক। মানে কি হয়, এয়া দেখিছে ন কিমান ওপৰৰ পৰা পানী আহিছে, বা এয়া যে বহুতখিনি মানুহেই মানে অসমৰ হয়। মোৰ এটাই ভাল লাগিলে মানে, তাত যেতিয়া মই অসমীয়াত কথা কৈ আছিলোঁ ন, তেতিয়া মানে ক'লে তুমি অসমীয়া নেকি। লাষ্টত ক'ব বিচাৰিছোঁ, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আৰু মই ভিডিঅ'টো কৰিবৰ কাৰণে ইমান দূৰ আহি পালোঁহি, আৰু সেই হেতুকে আপোনালোকক লাষ্ট পৰ্যায়ত আকৌ ক'ব বিচাৰিছোঁ, যদি কোনোবা নতুন ভিউৱাৰ্ছে মোক ভিডিঅ'টো চাই আছে তেন্তে প্লিজ লাইক কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। আৰু এইবাৰ ঘৰৰ অভিমুখে আকৌ যাত্ৰা আৰম্ভ কৰিছোঁ। চ' ইয়াৰ পৰাই বাই বাই টাটা আজিলৈ। সকলোৱে মোৰ চেনেলটো আঁকোৱালি ল'ব বুলি আশা থাকিল। ধন্যবাদ।